নমস্কাৰ। আজি 14 জুলাই 2020 বৰ্ষ। আজিৰ পৰা ঠিক কেইটামান বছৰ আগতে অৰ্থাৎ 2002 বৰ্ষৰ 14 জুলাই তাৰিখে অসমৰ বিশিষ্ট কবি সাহিত্যিক এখুত ককাইদেউ নৱকান্ত বৰুৱাদেৱ আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে হেৰাই গৈছিল। আজি 14 জুলাই তেখেতৰ মৃত্যু দিৱসত তেখেতক শ্ৰদ্ধাৰে সুঁৱৰি তেখেতৰে এটি প্ৰেমৰ পদ্যৰে মই পাঠ কৰি আপোনালোকক শুনাব বিচাৰিম। যদি আপোনালোকে আদৰি লয় মই সঁচাকৈ বহুতেই সুখী হ'ম। এটা প্ৰেমৰ পদ্য। বাৰিষাৰ ৰাতি তোমাৰ কবি মনত পৰেনে অৰুন্ধতী? সেমেকা পোহৰে সোঁৱৰাই দিয়া তোমাৰ খোপাৰ আবেলি আবেলি গোন্ধ মনত পৰেনে অৰুন্ধতী? জোনাকে ডাৱৰে মৰমে বিষাদে নুবুজা কবিতা আমাৰ মাজত ভগা সপোনৰ অতনু বাধা মনত পৰেনে অৰুন্ধতী? দুবৰি বনত জোনাকীৰ মণি চুলিৰ মেঘত লাহি আঙুলিৰ বহুতো জোন জোৱাৰৰ বাবে সাগৰ নাছিল বৰফৰ দৰে চেঁচা পৰশতে সিয়ে কি শান্তি অৰুন্ধতী? অৰুন্ধতী বহুতো আকাশ পাৰ হৈ অহা ধুমুহা পক্ষীৰ এটি লহমাৰ নীৰ বহুতো সপোন পাৰ হৈ অহা কেঁচা টোপনিৰ ভিৰৰ মাজত সেই মাথো এটা উজাগৰি ৰাতি মনত পৰেনে অৰুন্ধতী? বাৰিষাৰ ৰাতি মনত পৰেনে অৰুন্ধতী? ধন্যবাদ। আশা কৰোঁ আপোনালোক সকলোৱে এই কবিতাটি আদৰি ল'ব। তেখেতৰ এই মৃত্যু তিথিত তেখেতক শ্ৰদ্ধাৰে সুঁৱৰি কবিতাটি পাঠ কৰি শুনালোঁ। হয়তো অলপ চলপ ভুল ভ্ৰান্তি হ'ব পাৰে। আশা কৰোঁ আপোনালোক সকলোৱে কবিতাটিক মৰম দিব আৰু তেখেতৰ আজিৰ এই দিনটোত তেখেতক সকলোৱে এবাৰৰ বাবে হ'লেও শ্ৰদ্ধাৰে সুঁৱৰিব আশা ৰাখিলোঁ।